ইফালে বিহু বুলিলে ৰঙিয়াল হৈ উঠে ডেকা গাভৰুৰ মন তাঁতৰ শালত মন নবোৱা হয় নাচনীজনীৰো গোপনে বিহুৱা ডেকাৰ সাদিথ্য পাবলৈ উদ্বাউল হৈ পৰে নাচনীগৰাকী বিহুলৈ মাত্ৰ এটা দিন বাকি থকা অৱস্থাত নাচনীৰ মনৰ খবৰ লোৱা হওক এবাৰ তাঁতৰ পাতত বহি মন নবহা হৈছে নাচনীজনীৰ বিহু আহি পালেহিয়ে চেনাইলৈ বুলি বিহুৱানখন বৈ থাকিও ঘনে ঘনে মনত পৰিছে চেনাইৰ কথা তাঁতৰ পাতৰ পৰা উঠি যাবলৈ মন বিহুৱা ডেকাৰ কাষলৈ এই বিহুতে এপাক নাচি মনৰ বতৰা দিয়াৰ প্ৰস্তুতি পূৰ্ণদমে চলিছে নাচনীজনীৰ মাজত সমনীয়াৰ সৈতে হাঁহি ধেমালিৰ মাজত মনৰ বতৰা দিব খুজিছে নাচনীগৰাকীয়ে প্ৰকৃতিয়ে সলাইছে ৰং সলনি হৈছে মনৰ মাজতো আৰু সেইবাবে এতিয়া বিহু গীতৰ কলি গুণগুণাইছে নাচনীজনীয়ে এদিন দুদিন কৰি জানৈ বসনো যাই বাগৰি দিলো মই যৌৱন ধৰি নাচনীজনীৰ এনে উৎকণ্ঠা অপেক্ষাৰ কথা বিহুৱা ডেকাজনেও গম পায় সেইবাবে ৰাণুমাইহঁতক সুধিব খোজে বিহুৱা ডেকাই রানুমায় তুমি পড়িলা যেজু তোমাক ভাল পালে মই হবনে কি সময় বাগৰিছে তড়িৎ গতিৰে তত নাইকিয়া হৈছে বিহুৱা ডেকা অথবা নাচনীৰ গাত প্ৰকৃতিৰ পৰিৱৰ্তনৰ ইংগিত লৈ এইবাৰ বিহুতে এপাক নাচনৰ চলেৰে বিহুৱা ডেকাৰ কাষ চাপিবলৈ উদ্বাউল হৈ পৰিছে বিহুৱতীগৰাকী কেমেৰা পাৰ্চন ৰূপজ্যোতি সন্দিকৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ সঁচাকৈ সকলোৰে মন এতিয়া উগুল থুগুল কাৰণ এতিয়া সময় যে কেৱল বিহু কাদুৰাৰ প্ৰতিটো অসমীয়া পৰিয়ালতে এতিয়া বিহুৰ প্ৰস্তুতি